ৰঙালাওৰ আগ খাই যদি ভাল পায় কেতিয়াবা এইদৰে বনাই চাবচোন। আজি ৰঙালাওৰ আগ মই ভাজিছিলোঁ দুপৰীয়া। প্ৰথমতে কেৰাহীত তেল গৰম কৰি লৈছোঁ, শুকান জলকীয়া এটা আৰু পাঁচফোৰণ অলপ দি দিছোঁ। এতিয়া বগা সৰিয়হৰ পেষ্ট অলপ দি ভালদৰে ভাজি লৰাই লৈছোঁ। অলপ সময় ভাজি হোৱাৰ পিছত হালধি, জলকীয়াৰ গুড়ি আৰু জোখমতে নিমখ দি দিছোঁ। লগতে গোটা বিলাহী এটা টুকুৰা টুকুৰকৈ কাটি দিছোঁ। এতিয়া ভালদৰে গোটেইখিনি লৰাই অলপ সময় সিজিবলৈ দিছোঁ। ভাতকেৰেলা এটা লগতে আলু এইদৰে দীঘল দীঘলকৈ কাটি দিছোঁ আৰু এইখিনি অলপ সময় ভাজি হোৱাৰ পিছতে ৰঙালাওৰ আগখিনিও দি দিছোঁ। ৰঙালাওৰ আগখিনি দেখিবলৈ বহুত যেন লাগে, কিন্তু ভাজি থাকিলে একেবাৰে কমি যায়। আৰু এতিয়া মাজে মাজে লৰাই লৈছোঁ। লৰাই নাথাকিলে লাগি ধৰে আৰু শেষত অলপ পানী দি দিছোঁ। পানী দি এতিয়া আগখিনি সিজিবলৈ দিম। এইফালে পানীখিনি কমি আহিছে আৰু আমাৰ আগখিনিও সিজি গৈছে আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল তৰকাৰীখন।